দেখক আমি আহিছিলোঁ দক্ষিণপাট সত্ৰৰ ফুৰিব ওচৰত পাজৰে ফুৰিবৰ কাৰণে ধুনীয়া পদুম ফুল দেখালোঁ এডোখৰকে ওচৰতে নদী ব্ৰহ্মপুত্ৰ নদী এতিয়া মানে ৰাতিপুৱা আমি অলপ ফুৰিব আহিছিলোঁ আৰু ঘূৰি আহি এয়া চব ঘূৰি আহিছোঁ এইখন গেট এয়া গেটৰ ফ্ৰণ্টত এয়া এইভাগ আকৌ কৈছে পুখুৰী চব সেইফালে চাইডে পুখুৰী এটা আৰু এইফালে এটা এইটো পুখুৰী আগতে এইখন গেট এখন গেট পাৰ হৈ আহিছোঁ আমি ফুৰি আহি আমি ৰুমলৈ আহিছোঁ আমি ইয়াতে থাকোঁ পাছদিনা ৰাতিপুৱা আমি এনেই এপাক ওলাই আহিছিলোঁ ক'ত কি আছে চাবৰ কাৰণে পুখুৰী এইফালে ছাইডতো আছে পুখুৰী এপাক ফটোশ্বুটত ব্যস্ত হৈ আছে মানুহ কিবা সংৰক্ষণ কৰিছে সত্ৰত আহি যদি ভিডিঅ' এটা নিদিওঁ তেনেকুৱা ভাল নালাগিব বুলি আহিছোঁ যেতিয়া তাৰপিছতে চবেই ব্লগ বনালোঁ এয়া বৰ ভৰা সেৱা কৰি সোমালোঁ আমি বহুত বস্তু আছে চাবলগীয়া যিবোৰ বস্তু আমি চব বস্তু আমাক ভিডিঅ' কৰিব নিদিয়ে ফেচবুকত এৰিব নিদিয়ে কিছুমান বস্তু আমি ইয়াৰে দেখাইছোঁ যিবোৰ দেখাব নোৱাৰে সেইবোৰ নাই দেখুওৱা অনুষ্ঠানটো চাইছিলোঁ মানে এই ফটো মাৰিব পাৰি নহয় এইবিলাক পাৰিব ভিতৰত এইটো আগত ধূপৰ মছলা খুন্দিবলৈ দিছিলে এইটোত ধূপটো সত্ৰত বনাই পেলাই পূজাত দিছিলে এইটো আকাশবতী আমাৰ কাতি মাহৰ চাকি জ্বলাই এইটো বহুত পুৰণি জাপি ওপৰত ৰখাই থৈছে নমাব নিদিয়ে কাৰণ ভাগি যাব ন অকণমান নমাই দিব পাৰিম নি বাৰু আকৌ উঠাই দিম এইখন ওপৰত যে উঠাই থৈছে বেৰখন সেইখন বহুত পুৰণি বেৰ পকা ঘৰটো এই ইউনিটটোৱে ভাঙিবলৈ ৰাষ্ট্ৰসংঘই বন্ধ কৰিছিলে এতিয়া অৰ্ডাৰ দিছে আজি 15 দিনমান আগত ইঞ্জিনিয়াৰ আহি জোখমাখ কৰিছে এইটো ঘৰটো ৰাখি মেৰামতি কৰিব আমি সেৱা কৰি ভিতৰলৈ সোমাই আহিছোঁ ইয়াত বহুত বস্তু আছে চব বস্তু আমাক ভিডিঅ' কৰিব নিদিয়ে কৰিলেও ফেচবুক বা ইউটিউব ক'ৰবাত এৰিব নিদিয়ে সেয়েহে কম পৰিমাণে ভিডিঅ' কৰিলোঁ কিন্তু চব ভিডিঅ' আমি ইয়াত দেখুওৱা নাই যিবোৰ দেখাব পাৰি সেইবোৰ দেখাইছোঁ আৰু বনাই আছে সংৰক্ষণ কৰিবৰ কাৰণে ঘৰ বনাই আছে পূৰা ভালকৈ এয়া চব দেখাব অলপ দিনৰ পিছত চবেই চাব পাৰিব সেইটো বৰ্তমান চব ভিডিঅ' কৰিব নিদিয়ে বহুত বস্তু আছে ইয়াত কি কৈছিলে পাহৰিলোঁ কিমান আছে কৈছিলে পাহৰিলোঁ বাৰু বৰ্তমান ইয়াত আছে একেৰাহে 369 বছৰ জ্বলি থকা এগছি বন্তি আছে
এই মুখত থকা এইখিনি নহয় বাৰু, এই ভিতৰলৈ আছে। এইজনেই চব চোৱা চিতাৰ দায়িত্ব লয়। মই বন্তি গছ দেখাম বাৰু। এই ভিতৰত আছে এই গছ বন্তি 369 জানুৱাৰী পালে বোলে 370 বছৰ কণ্টিনিউ জ্বলি থাকে। ডেইলি ইয়াত 1 লিটাৰ তেল দৰকাৰ হয়, ৰাতিপুৱা আধা লিটাৰ দিয়ে আৰু গধূলি আধা লিটাৰ দিয়ে। বহুত বস্তু আছে, আমি আৰু চব নেদেখাওঁ, নকওঁ, গাঁৱত দেখাওঁ মানে ভিডিঅ' কৰিব ফেচবুকত দিব হাক দিছে সেয়াই, আৰু চব ভিডিঅ' কৰি মানে নেদেখাওঁ। চাৰে 5 ফুট ইয়াৰ পৰা আছে, 6টা আছে ন? ইয়াৰ পৰা ইয়ালৈ হয়। আৰু গৌমুখী শংখ, গৰুৰ মুখখনৰ নিচিনা অকণমান আগুৱাই গৈ চাব পাৰিম নে? পাৰিব। এইকেইটা গুৰুমুখী ৰেকৰ্ডিং কৰিব, ফেচবুকত নিদিব। নাই দিয়া। অঁ, তাৰপৰা এই থালখন 400 বছৰ শৰাই মীনা কৰা। 400 বছৰ অঁ, ৰূপৰ মীনা কৰা তাতে। ৰূপৰ মীনা কৰা ন? অঁ, 400 বছৰ। এইখন মাইহাং কাঁহী, ৰজাই ভাত খাইছিলে। ৰজাই ভাত খোৱা কাঁহী, হয়। শিলৰ বাতি। শিলৰ বাতি ন? অঁ, চুই চাব পাৰিম নে? অঁ, আৰু শিলৰ কাঁহী, ৱেট আছে। তাৰপিছত এইখন থাল, শিলৰ কাঁহী। এইখন শিলৰ কাঁহী ন? অঁ, আপোনাৰ ৰজা এইটো লগত ফিক্স আছে নেকি তললৈকে? হা? এইখন তললৈকে ফিক্স আছে নেকি বাৰু? অঁ, 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 ফিটিং আছে? অঁ, ইয়াৰ ওপৰতে ভাত দিয়ে, ভাত খাইছে। তামোলী পিয়াত বহি খায়। এইখন গোটেইখন ফিক্সেই আছে ন? অঁ, তামোলী পিয়াত বহি খায়। সকলো বস্তু দেখাব নোৱাৰি, সেয়েহে এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আপোনালোকো আহি চাব পাৰিব।